নামাচোন গাড়ীখন কিবা বেয়া হ'ল। কাৰণে 100 মান নিব লাগিব। তাতে নাই এটা নেপাম নেকি? ৰে আছে আহিছে নাই কৃষ্ণ আহিছে। গাড়ীখন বেয়া হৈছে কিবা ইচ্ছা নাই চাই দিয়াচোন। দাদা ঠিক আছে চাই দিছে তোৰ বস্তু লৈ আনা কিমান হ'ব? 200 টকা হ'ল দাদা। দাম লৈছে যে ইমানকে দিব নোৱাৰো। নহয় বাইদেউ ঐ তই গাড়ীখন কি কৰিলি? এটকাও দিব নোৱাৰো। নহয় দাদা শুনকচোন দাদা শুনকচোন দাদা কি হ'ল? দাদা চাওকচোন গাড়ীখন কিনো কৰিলে, বিল ইমান হ'ল বোলে। তই আজিৰ পৰা মোৰ দোকানত কাম কৰিব নালাগে গুচি যা যেতেনো ধূপ লাগে আবে তোমালৈ কথা এটা কথা আছে ক'ব লাগে কোৱা। তুমি মোক ভাল পাব পাৰিবানে? কি তোমাৰ অকান নাই মোৰ ভাল পাবলৈ। মাই ফুড তুমি আঁতৰ হোৱা। গুড মৰ্ণিং। ইয়াত কিয় ঘৰত যা। আৰু তুমি কোন? দাদা মই তাক একো কৰা নাই। তোক মই লাষ্ট ৱাৰ্ণিং দিছোঁ। তই তাক কি ক'লি মই ভালদৰে শুনা পালোঁ। আৰু যদি তাক তই কিবা ক তোৰ কথা বেয়া হ'ব, বুজি পালি? যা চালা কুকুৰৰ জাত ভাল পাবলৈ আহে, তাৰ চালা অকাদে কি বে? অকাদ নাই চালা, সাধাৰণ গেৰেজত কাম কৰা ল'ৰা এটাই তাক ভাল পাবলৈ আহে। তোক মই সোধাই নেৰো। শুনে আঁতৰ হয় মোৰ চকুৰ আগৰ পৰা। মিছ জন্মনি দত্ত হয় ছাৰ। ইয়াত যে কিন্তু কেনেকৈ? মই তই কৈছিলি যে মই একো কৰিব নোৱাৰোঁ বুলি জীৱনত, আৰু এতিয়া দেখিলি এয়াই মোৰ অকাত। এতিয়া তই মোৰ চকুৰ আগৰ পৰা আঁতৰ হ, তই আঁতৰ হ। বন্ধু তোমাৰ এয়াই আচল পৰিচয়। চা তই যদি মোক ভাল বন্ধু বুলি ভাব চব কথা খুলি ক। নমস্কাৰ বন্ধুবৰ্গসকল, আমি আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে এই শ্বৰ্ট ফিল্মখন চাই খুবেই আনন্দিত হ'ব। লগতে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰি দিব। আৰু শ্বেয়াৰ লগতে আমাৰ বিশ্বদা আছে, যিহেতু কেমেৰা তেওঁ কৰি আছে ন, তেওঁ খেত ওলাব পৰা নাই। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব। বাই বাই কৈ দিয়া। বাই বাই। বাই বাই।